হাই হেল্ল' অসমবাসী ৰাইজ সুভাষ যোগে FBPSৰ ইউটিউব চেনেলত সকলোকে স্বাগতম জনালোঁ অন্য এটা ভিডিঅ'লৈ। ভিডিঅ'টো বৰ সুন্দৰ হ'বলৈ গৈ আছে। মই য'ত উপস্থিত আছোঁ মিলঘৰ আৰু মিলঘৰৰ পৰা কিছুমান কথা যোৱাৰ আগত কৈ যাম বুলি আগবাঢ়ি আহিছোঁ। আৰু ভিডিঅ'টো মূল উদ্দেশ্য হ'ল কি ভীষ্ম ৰজাৰ কাহিনীক লৈ বুৰঞ্জীত উল্লেখিত যিবোৰ কথা আছে সেই কথাক লৈ ভিডিঅ'টো বনাব লৈছোঁ। আৰু দ্বাৰকা ৰজা শ্ৰীকৃষ্ণই যিখন ঠাইৰ পৰা হৰণ কৰি লৈ গৈছিল ৰুক্মিণীক সেই ঠাইখনলৈ যাব ওলাইছোঁ। মোৰ ঘৰৰ পৰা 90 কিলোমিটাৰ দূৰত আঁতৰত আছে সেই ঠাইখন। আৰু যোৱাৰ আগত এষাৰ কথা ক'ব বিচাৰিছোঁ, ভিডিঅ'ৰ জৰিয়তে দেখুৱাই গৈ থাকিম কিছুমান কথা, ইতিহাসৰ কথা কৈও গৈ থাকিম। ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকিব আৰু ভাল লাগে লাইক শ্বেয়াৰ কমেণ্ট কৰিব আৰু অনাগত দিনবোৰত যাতে আপোনালোকে নতুন নতুন ভিডিঅ'বোৰ এনেকৈ পাই থাকে বুলি আশা ৰাখিলোঁ। আৰু লগতে এষাৰ কথা ক'ব বিচাৰিছোঁ যে বুৰঞ্জীমূলক ভিডিঅ' যেতিয়া নিশ্চয় ক'ৰবাত কিবা ভুল হ'ব পাৰে শুধৰাই দিব বুলি আৰু পুনৰ কৈছোঁ যে আশা ৰাখিলোঁ। আহি পালোহি ৰয়িং আৰু অলপ সময় ৰ'লোঁ। ৰোৱাৰ পিছত বন্ধু আহি পালেহি, তেওঁৰ কাৰণে ৰৈছিলোঁ। আজি দিনটো বহুত গৰম, বন্ধুৱে অলপ ঠাণ্ডা খাই আছে, ময়ো খালোঁ। খাই মেলি ভিডিঅ'টো আকৌ ষ্টাৰ্ট কৰিবৰ কাৰণে সাজু হৈছোঁ। ভিডিঅ'ৰ জৰিয়তে দেখুৱাই গৈ থাকিম আৰু ইতিহাসৰ কথাবোৰ কৈ গৈয়ে থাকিম। পাহাৰীয়া দাঁতিকাষৰীয়া অঞ্চলে আমি যাত্ৰা কৰিম। সেই দাঁতিকাষৰীয়া অঞ্চলত মানুহৰ যি জনবসতি আছে সেই জনবসতিবোৰ দেখুৱাব চেষ্টা কৰিম আৰু সৌন্দৰ্য পৰিৱেশো আপোনালোকক দেখাব চেষ্টা কৰিম। তেনেহ'লে ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকিব। তেনেহ'লে আমি ব'লক যাত্ৰা আৰম্ভ কৰোঁ। ইমান যে ভাল লাগিছে নিজে ক'বই পৰা নাই। যিটো পৰিৱেশৰ মাজত গৈ আছোঁ ভীষ্ম নগৰলৈ, ইমান সৌন্দৰ্য পৰিৱেশ, ইমান ধুনীয়া মুকলি আকাশৰ তলদি গৈ আছোঁ, গছ লতা আৰু হঠাতে দেখা পাইছোঁ এখন ব্ৰিজ। এখন ব্ৰিজৰ ওপৰত দেখা পাইছোঁ ওপৰৰ অংশত গোটেই পাহাৰ আৰু শুকুলা ডাৱৰে আৱৰি আছে। চাওক কিমান সৌন্দৰ্য পৰিৱেশ। ইতিহাসত এটা কথা বৰ্ণনা দি গৈছে, ভীষ্ম ৰজাৰ প্ৰথম পদধূলি বোলে এই ৰাস্তাৰ মাজেদি কৰিছিল। এতিয়া ব'লক আমি তেনেহ'লে ভীষ্ম ৰজাৰ পিছে পিছে গৈ থাকোঁ। কোন ঠাইত ভীষ্ম ৰজা আছিল তাকে আমি চাওঁগৈ ব'লক। ইতিহাসৰ পাতবোৰ এনেকৈ লুটিয়াই চাই গৈ থাকিম। লাহে লাহে আমি গৈ পামগৈ ভীষ্ম ৰজাৰ ঠাই। আপোনালোকেও চাই থাকিব সৌন্দৰ্য পৰিৱেশ। ব'লক তেনেহ'লে উপভোগ কৰোঁ। হঠাৎ দেখা পালোঁ ইদু মিচিমিসকলে খেতি কৰা সুন্দৰ পথাৰখন। সেয়ে পালোঁহি মানুহে বিশ্বাস কৰা কুন্দিল নগৰখনত। আৰু নগৰখনৰ মাজমজিয়াৰ পৰা মই আপোনালোকক সকলো দৃশ্য দেখাব চেষ্টা কৰিছোঁ আৰু আপোনালোকে উপভোগ কৰক। বুৰঞ্জীৰ পাতবোৰ মই লুটিয়াই গৈ আছোঁ, সকলো দৃশ্য বুৰঞ্জীৰ মতে পাই গৈ আছোঁ আৰু আপোনালোকক দেখাব চেষ্টা কৰি আছোঁ। এটা কথা স্পষ্ট যে আমাৰ শদিয়াত এখন কুন্দিল নদী আছে। এই কুন্দিল নদীখনে ইয়াতে ইমান ভয়ংকৰ আৰু শদিয়াত বা কি পৰিস্থিতি কৰিছে কোনো ক'ব নোৱাৰে। আৰু ইয়াৰ পৰা কি যিটো বিস্তৃত অঞ্চল বিয়পি আছে কুন্দিল, আৰু ইয়াতে ধৰাৰ বাবে বহুত ভয়ংকৰ। আহক আমি সকলোৱে এই ভীষ্ম ৰজাৰ বিষয়ে আগুৱাই গৈ থাকোঁ আৰু চাই গৈ থাকোঁ আৰু আপোনালোককো দেখুৱাই গৈ আছোঁ, চাই থাকক। ইতিহাসৰ পাত লুটিয়াই আহি মই বৰ্তমান উপস্থিত হ'লেও ভীষ্ম নগৰত। আৰু ভীষ্ম নগৰত আহি মোক ইমান ভাল লাগিছে নিজে ক'বই পৰা নাই। কেতিয়াও ভবাই নাছিলোঁ এই পৰিৱেশৰ মাজত মই আহিম বুলি। আৰু আহি পাই নিজে এটা উপভোগ কৰিব পাৰিছোঁ যে অৰুণাচল চৰকাৰে এই পৰিৱেশটোক ইমান ধুনীয়াকৈ যে সজাই তোলাই ৰাখিছে আৰু অনাগত দিনলৈ এই পৰিৱেশটো আৰু ভালকৈ উজ্বলাই ৰাখক বুলি মই ভগৱানৰ আগত প্ৰাৰ্থনা জনালোঁ। তেন্তে যাওঁ ব'লক ভিডিঅ'টোৰ মূল পৃষ্ঠালৈ আৰু ভিডিঅ'টোৰ বুৰঞ্জীৰ পাত আৰু দুখিলামান মেলি চাওঁ কি পাওঁ আৰু তাক ভিডিঅ'টোৰ জৰিয়তে দেখুৱাব চেষ্টা কৰিম। ব'লক তেনেহ'লে আগুৱাই যাওঁ। বুৰঞ্জীৰ পাতবোৰ লুটিয়াই চাই গৈ থাকিলে কিছুমান কথা ওলাই যায় আৰু দেখিবলৈ পাওঁ। আৰু দেখা মাত্ৰই মই আপোনালোকক ক'বলৈ বাধ্য হৈ পৰিছোঁ আৰু সেইবাবে ক'ব লৈছোঁ। ভীষ্ম ৰজাই ৰাজত্ব কৰা ঠাইখনৰ নাম আছিল কুন্দিল নগৰ আৰু মানুহে সেই নগৰখনক কুন্দিল নগৰ বুলি বিশ্বাস কৰি আহিছে আৰু লগতে ভীষ্ম ৰজাৰ 5জন পুত্ৰ আছিল আৰু এজনী ছোৱালী আছিল। ছোৱালীজনীৰ নাম আছিল ৰুক্মিণী। আৰু সেই ৰুক্মিণীক মই য'ত উপস্থিত আছোঁ দ্বাৰকাৰ ৰজা শ্ৰীকৃষ্ণই হৰণ কৰি এই ঠাইৰ পৰা লৈ গৈছিল ভীষ্ম ৰজাৰ জীয়ৰীক। তেনেহ'লে ব'লক হৰণ কৰা ঠাইটুকুৰা আপোনালোকক দেখাব চেষ্টা কৰোঁ। মোৰ কেমেৰাৰ সন্মুখত আছে এই হৰণ কৰা ঠাইটুকুৰা ভীষ্ম ৰজাৰ ঠাইটুকুৰা। আৰু সেই ঠাইটুকুৰাৰ যিটো বিৰাজমান এটা সৌন্দৰ্য পৰিৱেশ আপোনালোকক দেখাব চেষ্টা কৰিছোঁ, আপোনালোকে চাওক। ইতিহাসৰ ফালৰ পৰা চাবলৈ গ'লে ভীষ্মনগৰ ঠাইখন এক প্ৰাচীন গুৰুত্বপূৰ্ণ স্থান। এই নগৰখন খ্ৰীষ্টীয় 8ম শতিকাত এগৰাকী চুতীয়া ৰজাৰ দ্বাৰা নিৰ্মিত হৈছিল আৰু এই ঠাইখনক খাদ্যপুৰী বুলিও জনা যায়। আৰু ভীষ্ম ৰজাৰ ঠাইখন চুতীয়া ৰাইজৰ শক্তিকেন্দ্ৰ আছিল বুলি ইতিহাসত বৰ্ণনা দি গৈছে। ইতিহাসৰ পাতবোৰ লুটিয়াই চাই গ'লে শেষত এষাৰ কথা কৈ যাওঁ। মহেশ্বৰ নেওগৰ মতে সম্ভৱ চুতীয়া ৰজা লক্ষীনাৰায়ণে ইয়াৰ মেৰামতি কামত হাতত লৈছিল, কিয়নো লক্ষীনাৰায়ণে নামকৃত ইটা এই স্থানত উদ্ধাৰ হৈছিল। আৰু আনহাতে কুন্দিল নদীৰ পাৰত থকাৰ বাবে এই ঠাইখনক কুন্দিল নগৰ বুলি মানুহে বিশ্বাস কৰে। আৰু অন্য যিবোৰ বস্তু ভগ্নাংশ আছে এই দেৱালৰ সকলোবোৰ স্বীকৃত হোৱা। আৰু বুৰঞ্জীৰ মতে ক'বলৈ গ'লে আজিৰ দিনটোলৈ ভিডিঅ' ইমানেই আছিল। জয় আই অসম, জয় আই অসম।